বিজেপি চৰকাৰৰ স্মাৰ্ট ডকাইতি 2027লৈকে চলিব লুটৰাজ এহাতে আঁচনি টোপ আনহাতে বিদ্যুতৰ ৰামটাঙোন স্মাৰ্ট মিটাৰ আচলতে বিজেপি চৰকাৰৰ পকেটমাৰ যন্ত্ৰ ভোট ল'বলৈ ফ্ৰী আঁচনি এতিয়া ৰাইজৰ ডিঙিত চেপা ধনে জনে উদংক হব অসমীয়াৰ পকেট নিমাত ভণ্ড বিজেপি চৰকাৰ নিৰ্বাচন জিকিবলৈ বিনামূলীয়া আঁচনি টোপ দিয়া বিজেপি চৰকাৰৰ আচল স্বৰূপ এইবাৰ উদংক হৈ পৰিল এহাতে 2 টকা দি আনহাতে 10 টকা কাঢ়ি লোৱাত উস্তাদ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এইবাৰ ৰাইজৰ তেজ খুহি খাবলৈ ৰচনা কৰিছে মহা ব্লুপ্ৰিণ্ট 2027 চনলৈকে প্ৰতিমাহে বাঢ়িব বিদ্যুতৰ দাম হয় আপুনি ঠিকেই শুনিছে দিন দুপৰতে জনসাধাৰণক ডকাইতি কৰাৰ এক কলা ইতিহাস ৰচনা কৰিছে এবাৰ স্বয়ংভূ ডাবল ইঞ্জিন চৰকাৰে ডাঙৰ সন্তাপ হৈ পৰিছে সাধাৰণ জনতাৰ বাবে কোনো লাজ চৰম নোহোৱাকৈ চৰকাৰে ঘোষণা কৰিছে যে 2027 চনলৈকে প্ৰতিটো মাহতে বিদ্যুতৰ মাচুল বৃদ্ধি পাব অৰ্থাৎ আপুনি যিমানে কমকৈ বিজুলী ব্যৱহাৰ নকৰক কিয় আপোনাৰ বিল আকাশলংঘী হ'বলৈ বাধ্য ৰাইজৰ প্ৰশ্ন যিখন বিজেপি চৰকাৰে নিৰ্বাচনৰ আগত ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি দিছিল সেইখন চৰকাৰৰ এতিয়া দেউলীয়া অৱস্থা হৈছে নেকি চৰকাৰে কোষাগাৰ উদং কৰি উৎসৱ পাৰ্বণ আৰু ধাৰৰ টকা মাৰিবলৈ এতিয়া সাধাৰণ জনতাৰ পকেটত হাত দিছে নেকি চৰকাৰে সাধাৰণ ৰাইজক মূৰ্খ সজোৱাত সিদ্ধহস্ত এইখন বিজেপি চৰকাৰ ডিজিটেল ইণ্ডিয়া আৰু স্মাৰ্ট অসমৰ নামত যি স্মাৰ্ট মিটাৰৰ গ্ৰাহকৰ ঘৰে ঘৰে জাপি দিয়া হ'ল সেয়া আচলতে চৰকাৰী ধন সংগ্ৰহৰ আটাইতকৈ ডাঙৰ কলা যন্ত্ৰ বতাহ এজাক আহিলে বিদ্যুৎ কটল হোৱা অসমত বিল কিন্তু আহে বুৰুজৰ দৰে হিতাধিকাৰী সৃষ্টি কৰি ভোট বেংক সুৰক্ষিত কৰা বিজেপিয়ে এতিয়া মধ্যবিত্ত আৰু দৰিদ্ৰ শ্ৰেণীক জীয়াই মৰা উপক্ৰম ঘটাইছে ধিক্কাৰ দিছে অসমে ধিক্কাৰ দিছে ৰাইজে চৰকাৰী মদমত্ততাৰ এনে চৰম নিদৰ্শন ইয়াৰ পূৰ্বে অসমে কেতিয়াও দেখা নাছিল ৰাইজৰ তেজ পানী কৰা ধনেৰে দিল্লীৰ হাই কামাণ্ড সন্তুষ্ট কৰা আৰু নিজে ময়মতলি চলাই থকা বিজেপি চৰকাৰক অনাগত দিনত অসমৰ ৰাইজে কিদৰে উচিত শিক্ষা দিয়ে সেয়াহে আটাইতকৈ ডাঙৰ প্ৰশ্ন